অপেক্ষা কবি আৰু আবৃত্তিকাৰ নীলাঞ্জনা শৰ্মা বৰুৱা। ব্যস্ততাৰ নাগপাশত তুমি চাগে এতিয়া বন্দী, সেয়ে হয়তো তুমি পাহৰিলা আজি যে আমি লগ পোৱাৰ কথা। তোমালৈ বুলি বাট চাই চিনাকি নৈখনৰ আপোন ঘাটতে পাৰ কৰিলোঁ এটি নিসংগ দুপৰীয়া। খুব বেজাৰ লাগিছিল জানা, খুব বেজাৰ লাগিছিল। বুকুখন যে ইমান উদং উদং লাগিছিল। হাতত মোবাইলটো লৈ তোমাক ফোন কৰিম বুলিও থমকি ৰ'লোঁ। তোমাৰ প্ৰতি থকা অভিমানবোৰে উশাহবোৰ ঘন কৰিলে, মোক বাক্য ৰুদ্ধ কৰি পেলালে। এদিন যে তুমি কৈছিলা মোৰ চলচলীয়া চকুজুৰিয়ে বোলে মোৰ মুখলৈ জোনাক নমাই। আজি অহা হ'লে তুমি চাব পাৰিলাহেঁতেন এবুক অভিমানেৰে অশ্ৰুসিক্ত হৈ পৰা মোৰ চলচলীয়া চকুজুৰি। ভালেই হ'ল দিয়া তুমি নেদেখিলা। দেখা হ'লে যে তুমি মোক আল ফুলে সাৱটি ধৰি মোৰ দুচকুত আঁকি দিলাহেঁতেন মৰমৰ মিঠা চুমা, আৰু সোমাই গলাহেঁতেন মোৰ বুকুৰ গভীৰৰ পৰা গভীৰতালৈ, আৰু তোমাক মই বন্দী কৰি থলোহেঁতেন মোৰ হৃদয়ৰ আচুতীয়া কোঠালিত উৰেটো জীৱনলৈ। একো নহয় দিয়া, তুমি দিয়া আঘাতবোৰো যে মোৰ উশাহতকৈও ধুনীয়া জানা, মোৰ উশাহতকৈও বহুত বেছি ধুনীয়া।